নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এমডিছ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ' আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেদৰে কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুত কৰা হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, চাৰিওফালে কেৱল কুঁহিয়াৰ আৰু এয়াই হৈছে কুঁহিয়াৰ থলি। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এনেদৰে কুঁহিয়াৰ কটা হয়, কাটি ইয়াৰ কুঁহিয়াৰডাল চচা হয় আৰু এইদৰে চচা হয় আৰু এইদৰে চাচি আগ অংশটো এনেদৰে কটা হয় আৰু এনেদৰে কাটি ইয়াক ভৱিষ্যতলৈ আকৌ কুঁহিয়াৰ ৰুবৰ কাৰণে আগ হিচাপে ৰখা হয়। ভালদৰে চাওক, এয়া দেখিবলৈ পাইছে এইডালে আগ আৰু ইয়াক কোমল মাটিত পচোৱা হয়। পচোৱাৰ পাছত ইয়াৰ পৰা গাছ আহে। বন্ধুসকল, আপোনালোকক কুঁহিয়াৰ নিলে লৈ অনা হৈছে কুঁহিয়াৰ খালৰ ওচৰলৈ। এইটোৱে সেই খালখনৰ ওচৰলৈ লৈ আহিছোঁ এই কুঁহিয়াৰটো। এইটোৱে মেইন মেচিনটো আৰু এইটোলৈ ফিটাডাল ঘূৰোৱা হয় আৰু লাহে লাহে সিফালে আমাৰ ডাঙৰ মেচিনটো আছে যোনটো নেকি কুঁহিয়াৰ চপা হয়। এই দেখিবলৈ পাইছে কেনেদৰে যাব ওলাই আহিছে। মেচিনটো ভালদৰে চাওক, দেখিবলৈ পাইছে সেইটেদি সোমাই আৰু এইটেদি জাবৰবিলাক ওলাই আহে। এইটেদি ৰস আহে আৰু এই ৰসখিনি আহি পেলাই এই ফালাইটো থোৱা হয় আৰু ফালাই ফুল হোৱা হয়। ফালাইখনো ফুল হোৱাৰ লগে লগে ইয়াত জুই জ্বলোৱা হয় আৰু গৰম হোৱাৰ লগে লগে ইয়াৰ যোনটো গেট, এই গেটটো এনেদৰে কটা হয় চালনীৰ জৰিয়তে আৰু এইদৰে সকলোবিলাক চাফা কৰা হয় আৰু বহুত দূৰ পিছত একেবাৰে শেষৰ ফালে এনেদৰে আহে। এইদৰে জাকি অহা বুলি কোৱা হয় আৰু এইদৰে জাকি আহে আৰু এনেদৰে মৰা হয় জাকি। দেখিবলৈ পাইছে আপোনালোকে, হয়তো বহু লোকে দেখা নাছিলে আৰু দেখিবলৈ পাইছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। ইয়াৰ শেষৰটি পৰ্যায় হৈছে এইটো পৰ্যায় আৰু ইয়াক ঘুটি মৰা বুলি কোৱা হয়। একেবাৰে শেষৰটি পৰ্যায় ইয়াৰ পাছতে গুড় হয় আৰু গুড় নমোৱা হয় আৰু গুড় নমোৱাৰ পাছত ফেন আহে। এই ফেন খোৱা হয়, খাবলৈ বঢ়িয়া। আৰু ভানখন যেতিয়া চেঁচা পৰে তাৰ পাছতে টিঙত এনেদৰে গুড় ভৰোৱা হয়। ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি ৰাখিব। ধন্যবাদ।